গাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। এতিয়া বাজিছে 10:30 আৰু মই আজি এতিয়াৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। আৰু চুলি পূৰা এনেকুৱা বান্ধি লৈছোঁ আৰু কিমান ৰ'দ। মই আহিছিলোঁ কাপোৰ মানে ধুইছোঁ তো মেলিব আহিছোঁ। এইডোখৰত অলপমান ছাঁ আছে, গছ আছে যিহেতু এইবিলাক, ভাবিলোঁ এইডোখৰতে অকণমান ভিডিঅ'টো বনাওঁ, নহ'লে ভিতৰত একো কৰিবই নোৱাৰি, ইমান গৰম যে। সেইবাবে চাওঁ আজি দিনটোত কি কি দেখাব পাৰোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। কাপোৰ ধুই কোৱা হৈ গ'ল। এতিয়া মই মগুমাহ ৰ'দত দিবলৈ যাওঁ। মানে হৈ আছে, অকণমান ৰ'দত দিলে হ'ব। তাৰপিছত মই মানে এইখিনি বেছি নহয়, অলপ 3 পোৱামান আছে হ'বলা। তাৰপিছত জাতত দলি মানে সেইবাবে অকণমান ৰ'দত দি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। বেছি নহয়, ৰ'দত দি দিওঁ। এইফালে আমাৰ আজি আম খাম আমি, আজি বহি আছো আৰু আছা কিমান সুন্দৰ পৰিৱেশ, কি বোলে। আৰু এইফালে দেখিছে আমাৰ আম কাটা প্ৰায় হৈয়ে গৈছেহি। বহুতখিনি আনিছিলোঁ, বাট এইফালে চাওক বহুতখিনি পোক ওলাইছে, কাটিছে, নাজানো আৰু কিমান ওলায়। খাবলৈ পালেই হ'ল আৰু। এয়া আমাৰ আম ৰেডি হৈ গ'ল। কিমান ওলাইছে, ওলাইছে আৰু এইফালে সানি আছে জলকীয়া। পাছত ভালদৰে পূৰা জলকীয়া সানিব, তাৰপিছত খাম। মানে পকা আম ইমান ভাল নালাগে, তথাপিতো কেঁচা আমত জলকীয়া আৰু মানে পদিনা দি বহুত ভাল লাগে ন। এইখন না মোৰ এইফালে আমাৰ আম ৰেডি হৈ গ'ল আৰু চবে খায়ে আছে, তো মই খাই লওঁ আৰু আপোনালোকক পাছত লগ পাই আছোঁ। গাইজ এইফালে চাওক, আমাৰ মেংগ' জুচ বনাবৰ কাৰণে তৈয়াৰী কৰি আছোঁ। মানে জুচ নহয়, চেক বনাম, কিন্তু প্ৰথমতে জুচ বনোৱা মেচিনটো তেনেকৈ কৰি লৈছোঁ, কাৰণ আমাৰ আমকেইটাত বহুত আঁহ আছে সেইবাবে। তো চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে, কিমানখিনি দেখুৱাব পাৰোঁ। বৰ্তমান এনেকুৱা ধৰণৰ হালত আৰু ওলাইছে এইকণ, বেছি নহয় অলপ। আপোনালোকে দেখা পাইছে আমাৰ কৈ দে আকৌ দোকানখনৰ কথা, কৈ দে অলপ। আমাৰ দোকান এখন মানে আমি খুলিছোঁ। দোকানখন মানে কি এতিয়া কওঁ যে আমাৰ ইয়াত চাওমিন পোৱা যায় 5 বজাৰৰ পৰা আৰু হাফ প্লেট 10 টকা। এনেকুৱা ভাবক, এনেকুৱা এখন ৰেষ্টুৰেণ্ট য'ত 10 টকাতে চাওমিন পোৱা যায়। তো আপোনালোকে আহিব। আৰু এয়া বেনাৰ ৰেডি হৈছে আমাৰ ইয়াত। চাওক কি লিখিছে, চাওমিন পোৱা যায়। মই 5 বজাৰ পৰা ফুল প্লেট 20, হাফ প্লেট 10। বাহ 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 বাহ।
10 টকা চাওমিন বেচাটোতে ৰজা কৰিবিচোন এই মানুহক